উগুল থুগুল মন আজি হৃদয়ত মোৰ ৰোমাঞ্চকৰ ফিলিং। ইমান দিনৰ হেঁপাহ পূৰাবলৈ গাড়ীৰে যাত্ৰা কৰিছোঁ শিলিগুৰি হৈ প্ৰকৃতিৰ ছাঁৰে আৱৰা অপৰূপ দাৰ্জিলিং। যেন চিত্ৰকৰ আঁকি থোৱা এখনি সুন্দৰ স্থিৰ ছবি। সকলো আহি চাই যাওক ইয়াৰ নৈসৰ্গিক দৃশ্য মন তৃপ্তি লভি। মন কৰিছোঁ তলত সৌৱা একা বেকা বাটৰ মনোমোহা ছবি। বাটত চলিছে সৰু ডাঙৰ মটৰ গাড়ী। এই দৃশ্য চাই থাকিবৰ মন যায়, মোৰ অন্তৰ গৈছে ভৰি। আহক আপোনালোকো ইয়ালৈ আহক, এখন মনোমোহা চিত্ৰ চাই যাওকহি। আমি আহি পাহাৰীয়া ঠাই দাৰ্জিলিঙত উপস্থিত হৈছোঁহি। এয়া হৈছে দাৰ্জিলিঙৰ বিখ্যাত মল ৰোড, লোকেল লোকাৰণ্য। আজি দুৰ্গা পূজাৰ মহাষ্টমীৰ দিনটোতে আজি ইয়াত বিভিন্ন ঠাইৰ মানুহেৰে ঠাহ খাই পৰিছে। আমি আপোনালোকক গোটেই মাল ৰোডটো দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হৈছে মাল ৰোড, সুন্দৰ এখন ঠাই। ইয়াত বিভিন্ন ঠাইৰ মানুহ আহি পেলাই গোট খায়, বিভিন্ন ধৰণৰ ফূৰ্তি কৰে। আজি বতৰটো ফৰকাল বতৰ দাৰ্জিলিঙত, কিন্তু যথেষ্ট ঠাণ্ডা পৰিছে। ইয়াত চুৱেটাৰ জেকেট নহ'লে মানুহে ঠেৰেঙা লগা এটা জাৰ। সুন্দৰ বতৰ, ফৰকাল বতৰ। এয়া বিভিন্ন ধৰণৰ নানাৰঙী পোচাক পৰিচ্ছদ কৰি মানুহ ইয়াত গোট খাইছেহি। দেশৰ বিভিন্ন ঠাইৰ মানুহ আহিছে। এতিয়া হৈছে ফুৰাৰ সময়। অক্টোবৰ মাহৰ পৰা ইয়াত ফুৰাৰ বতৰ আৰম্ভ হয়। মোৰ শ্ৰীমতী আহিছে, এয়া মোৰ ল'ৰা আহিছে। আমি আজি আহি পেলাই উপস্থিত হৈছোঁহি মহাষ্টমী পূজাৰ দিনটোতেই। এখন সুন্দৰ পূজা। আমি আজি আমাৰ সৌভাগ্য, ইয়াত আমি সেৱা কৰিবলৈ, দুৰ্গা দেৱীক সেৱা কৰিবলৈ আমি সুযোগ পাইছোঁ। এয়া হৈছে ৰাতিৰ মাল ৰোড, ৰংচঙীয়া আলোকসজ্জাৰে উজ্বলি উঠিছে। চাৰিওদিশে কেৱল মানুহ আৰু মানুহ। এইটো পান্ডা, এইটো হ'ল টাইগাৰ অস্কাৰ। এইটো হৈছে বিখ্যাত উগাণ্ডা গোল্ড ফিছ। এয়া হ'ল দাৰ্জিলিঙৰ বিখ্যাত হেপী ভেলী চাহ বাগিচা। হিমালয়ান মাউণ্টেইনিয়াৰিং ইনষ্টিটিউট দাৰ্জিলিং। এয়া হ'ল দাৰ্জিলিঙৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগত থকা টাইগাৰ হিলৰ পৰা সূৰ্য উদয় হোৱা দৃশ্যৰ এক নান্দনিক দৃশ্য। লোকে লোকাৰণ্য সূৰ্য উদয় হোৱা দৃশ্য চাবলৈ দেশ বিদেশৰ পৰ্যটকেৰে ঠাহ খাই পৰিছে। সূৰ্য উদয় হোৱাৰ এক অপৰূপ দৃশ্য, এক যেন আলোকচিত্ৰ আঁকি থৈছে তেনে লাগিছে। এয়া সূৰ্য উদয় হ'ল, সূৰ্য উদয় হোৱাৰ এক মনোমোহা দৃশ্য। যেন কোনোবা চিত্ৰকাৰে এখন চিত্ৰহে আঁকি থৈছে এনে লাগিছে। কি এক মনোমোহা দৃশ্য, চালেই চাই থাকিবলৈ মন যায়। দূৰৈৰ পৰা এয়া হিমালয় পৰ্বতমালাৰ এক অপৰূপ দৃশ্য। পৰ্বতমালাৰ মাজতে সুউচ্চ কাঞ্চনজংঘা চূড়া বিৰাজমান। কি যে এক মনোমোহা দৃশ্য, চালেই চাই থাকিবলৈ মন যায়। আপোনালোকো আহক, ইয়াৰ দৃশ্য চাই আনন্দিত হওক। যদিহে ভিডিঅ'টি ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিলেহে মোৰ নতুন চেনেলটি আগবাঢ়ি যোৱাত সহায় হ'ব। ৰাইজৰ আস্থা আৰু মৰম অবিহনে সকলো মিছা, এয়াই মোৰ দৃঢ় বিশ্বাস। ধন্যবাদ।